আজিচোন ক্লাছত গোটেই মহাপণ্ডিত কিটাই আহিছে কোনে নিজকে গাধ বুলি ভাব থিয় হ কোনো নাই উঠাইছো টিকনি তই কি নিজকে গাধ বুলি ভাব নহয় বাইদেউ আপুনি যে অকলে থিয় হৈ আছে মোৰ বেয়া লাগিলে সেইকাৰণে মই আপোনাৰ লগত থিয় হৈ দিছো তই মোক গাধ বুলি কৈছ হা গাধ বুলি কৈছ মাষ্টৰক তই গাধ বুলি কৈছ তই তিনিটা ফলৰ নাম কচোন বাইদেউ আপেল কমলা কথা কৈছ হা নহয় নহয় বাইদেউ মই হিন্দীত কৈছো কল কল অসমীয়াৰ কল আৰু তোৰ আকৌ কি হ'ল মুখখন ফুলাই আছো যে মা মইহে খালো পৰীক্ষা বেয়া হৈছে ঘৰত মায়ে গালি পাৰিছে কিমান পাৰ্চেন্টেজ পালি কিমান পালি 80% ইমান পাৰ্চেন্টেজত মোৰ নিচিনা দুজনী পাছ কৰি যাব বুজিলি